আপোনালোকৰ আশা কৰোঁ খবৰ নিশ্চয় ভাল। নমস্কাৰ, মই ৰিমলি, মই আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, আজি একদম বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু তো মোক দেখিতো চাগে অলপমান অনুমান কৰিছে যে কিহৰ ওপৰত ব্লগটো। তো হয়, আজি আমাৰ ভাৰ্চিটি উইকৰ আজি আমাৰ ৰেলী, মানে আমি ৰেলীত পাৰ্টিচিপেট কৰিব লৈছোঁ আৰু সকলোৱে পূৰা ৰেডি হৈ আছে আৰু মই পূৰা ঘৰতো পূৰা ৰেডি হৈ আহিছোঁ। আৰু মোৰ ড্ৰেছটো দেখা পাই হয়তো নিশ্চয় ধৰিবই পাৰিছে যে মই অকণমান বিহুৰ সাজত আছোঁ আৰু আহি একদম ৰেডি হোৱাটো অসুবিধা, গতিকে মই একদম ঘৰতে পূৰা একদম ফুল ৰেডি হৈ আহিছোঁ, একদম খোপা চোপা মাৰি বিহু নাচনি হৈ আহিছোঁ। আৰু তো যিমান পাৰোঁ আপোনালোকক আজি দেখাই যাবলৈ চেষ্টা কৰিম আমাৰ ভাৰ্চিটি উইকৰ কিছুমান ৰেলীৰ থিম আৰু ৰেলীৰ এইবিলাক অনুষ্ঠান। আৰু আমাৰ বিভাগে পাৰ্টিচিপেট কৰিব শ্বৰ্ট ঋতু হিচাপে, মানে 6টা ঋতুত কি অনুষ্ঠান হয় সেইবিলাক দেখাব। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাব চেষ্টা কৰিম দেই, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে চবে একদম ৰেডি হৈ আছে, মাছমৰীয়াৰ পৰা আদি কৰি দৌল আৰু ৰাস চব একদম ৰেডি হৈ আছে, ছিনিয়ৰ জুনিয়ৰ চব। আৰু বাহিৰতো একেই পৰিৱেশ, চবেই ৰেডি হৈ গৈ আছে লাহে লাহে। ইয়াতে ৰাসৰ প্ৰেক্টিছ কৰি আছে আৰু এয়া আমাৰ কৃষ্ণ পূৰা ৰেডি হৈ আছে, কাষত এয়া ৰাধা কৃষ্ণক ৰখি আছে। আৰু এইফালে ইয়াত এয়া দুৰ্গা পূজাৰ ৰিহাৰ্চেল চলি আছে, প্ৰেক্টিছ কৰি আছে এওঁলোকে, ৰাস্তাত মানে এনেকৈ যাব লাগিবতো, এয়া প্ৰেক্টিছ কৰি আছে। আমাৰ ইয়াতে পূৰা একদম ৰাধা কৃষ্ণ ফটো উঠি আছে। ইফালে আমিও এপাক প্ৰেক্টিছ কৰি দিলোঁ, যিহেতু ৰাস্তাত আমিও নাচি নাচিয়ে যাব লাগিব ন গাইজ। ইয়াতে আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰণ্টত ৰেডি হৈ গৈছোঁ, ইয়াৰ ৰেডি কৰি আছে গোটেইকেইটাকে। সংস্কৃত বিভাগৰ ইয়াৰ শ্বৰ্ট ঋতুৰ প্ৰভাৱ দেখুওৱা হৈছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ৰিপ্ৰেজেণ্টেটিভে পূৰা একদম ডিৰেকশ্যন কৰি আছে কেনেকৈ কি মিলাব। আৰু ইয়াৰ প্ৰথমে আছে গ্ৰীষ্মক পূৰা বিচনী লৈ, নাঙল লৈ, তাৰপিছত আহিছে বৰ্ষা, ভুই ৰোৱা, মাছ মৰা, নাম প্ৰসংগ এইখিনি আছে। তাৰপিছত আহিছে শৰতৰ দুৰ্গা পূজা, কাতি বিহু আৰু ৰাস দেখুওৱা হৈছে। পূৰা ইহঁতে দুৰ্গা পূজাৰ লৈছে আৰু এয়া হেমন্ত ধান কটা দেখাব। ইয়াৰ পৰা একদম ধান চান লৈ আহিছে। এয়া শীতত মাঘ বিহু আৰু ফাকুৱাৰ ইয়াৰ পূৰা একদম হোলী আৰু এয়া বসন্ত, আমি একদম বহাগী হৈ নাচনীকেইজনী ঢুলীয়াৰ লগত। আৰু এইফালে দুখন ঠেলাত এয়া আছে কাতি বিহুৰ। পিছত দিবা আমাকো? দিম আৰু ইয়াৰ এই লাৰু পিঠা মেজি আমাৰ, আৰু ইয়াত পিছফালে আমাৰ মেজি আৰু লাৰু পিঠা একদম ৰেডি হৈ আছে ইয়াতে। আৰু আমি এতিয়া ইয়াতে BKBৰ ফ্ৰণ্টত ইয়াত ৰখি আছোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ। এইবাৰ আমাৰ লাষ্ট ভাৰ্চিটি লাইফৰ এতিয়া পেকেট লাঞ্চ দিব আৰু চবে আমি ইয়াতে ভৰ্তি পেকেট লাঞ্চৰ আশাত দৌৰি আছোঁ। এতিয়া পেকেট লাঞ্চৰ লাইনত পাই গ'লোঁ আৰু মজা পেকেট লাঞ্চো খালোঁ, মিঠাই, বিস্কিট, পেটিছ এনেকৈ, লগত এটা ফূৰ্তি।
আৰু আমি চব এতিয়া পেকেট লাঞ্চ খোৱাত ব্যস্ত গোটেইবোৰে বহি বহি আৰু লাহে লাহে এতিয়া বাকী ডিপাৰ্টমেণ্টবিলাকো আহি আছে আমি অলপ সোনকালে আহি আমাৰতো হৈ গ'ল আমি আগতে সোমালোঁ আৰু এতিয়া এইবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰো এনেকৈ বনাইছে ধুনীয়া ধুনীয়া থিম লৈছে ভাল লাগিছে বহুত আৰু এইবাৰ যিহেতু আমাৰ লাষ্টটো অকণ বেয়াও লাগি আছে ইয়াৰ পিছত আৰু আমি এনেকৈ ভাৰ্চিটি উইক নাপাম যি নহওক আৰু আমি পুৰা এতিয়া ফটো উঠাত ব্যস্ত ভাৰ্চিটিও শেষ আৰু ৰেলীও শেষ আৰু এতিয়া আমি আহিছোঁ ডিপাৰ্টমেণ্টত এতিয়া ড্ৰেছ চেঞ্জ কৰি ঘৰলৈকে যাম আৰু মই ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ইনষ্টাগ্ৰামতো ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ'টো বাই বাই